দেখিলা হা হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আমি এফালে যাবলৈ ওলাইছোঁ আমাৰ ভৰিত ছোৱালী মই চুমি খুৰী আহি আছে কিবা এটা থাকি গ'ল বোলে আপোনালোককো দেখুৱাই আছোঁ আমি আজি ক'ৰ বিয়ালৈ গৈ আছোঁ কি কৰি আছোঁ লৈ আহা এটা ধুনীয়াকৈ চুমি খুৰী ফুট ল'বলৈকে থাকি গ'ল আকৌ ফুট ল'বলৈ গৈছে বাবুদাইৰ ঘৰত হাবি মাজত দেখিছে আপোনালোকে ভাবিছে চাগে কি হৈছে এয়া আমি পথাৰৰ মাজেৰে ৰাস্তাটোৱে যাম পথাৰৰ মাজেৰে গ'লে সোনকালে পামগৈ এইফালে আহা কোন মানুহ এইটো ল'বা হা আমি গৈ আছোঁ বিয়া খাবলৈ আপোনালোককো দেখুৱাম কাৰ বিয়া খাবলৈ যাওঁ আপোনালোকে চাই থাকিব আমি খালি পথাৰৰ মাজে মাজে ৰাস্তাটোৱে গৈ আছোঁ এইফালে গ'লে সোনকালে পায় পথাৰৰ মাজে মাজে আহি আছোঁ চুমি খুৰী নমামি এনো খাই গৈ দিয়া আমি বিয়া খাবলৈ যাওঁ পথাৰৰ মাজে মাজে গৈ আছোঁ বেছি দূৰ নাই আৰু পামগৈ আমি চুমি কাপোৰযোৰ ভাল লাগিছে দেই থেংক ইউ অঁ ধুনীয়া লাগিছে বিয়াত দিয়া নেকি এইটো বিয়াত দিয়া অনো আমি ক'ত গৈছোঁ এতিয়া বিয়া খাবলৈ গৈ আছোঁ ভাল লাগিছে বিয়ালৈ যাবানে বতাহ মাৰি আছে পথাৰৰ মাজে মাজে গৈ বহুত ভাল লাগিছে তুলি টোপোলা চব চুমিক চঞ্জাই দিলোঁ আৰু এইফালে বিলাতী খুৰীহঁত ৰৈ আছে সঁচাকৈ আকৌ বেয়া গালি এটা পাৰিব নহয় এতিয়া গৈ আছোঁ সেইকেইজনী ৰৈ আছে পথাৰৰ আগত ধৰ ছাগলী ধৰ এজনী কাৰনো বতাহ মৰা কাৰণে টুপি পিন্ধাই দিলোঁ এইকেইজনী ৰৈ আছে আমাতকৈ আগত আহি এতিয়া খুলি দিওঁ যোৱা এতিয়া বিলাতী এটাই ল'ব পিংকি আমি মাজত হ'ম পিছত আহিব চাগে যেনে তেনে আহি পাইছোহি আৰু বিয়া ঘৰ তুমি বৰ ধুনীয়া লাগিছে বগা বগা লাগিছে পুৰা নেকি আলু সেইখন পথাৰখন শেষ কৰি আহিলোঁ এনে আমাৰ অকণি মাহী আমাৰ হেৰি বিয়ালৈ যোৱা ৰাস্তাটো ধুনীয়া লাগিছে দেখিবলৈ বিয়া খোৱা পাৰ্টি কিবা শিমলুগুৰি নেকি অঁ শিমলুগুৰি শিৱসাগৰ এয়া পথাৰৰ মাজে ৰাস্তাই আহি আলি পাইছোহি আৰু আগতে এইফালে স্কুললৈ আহোঁ আমি খোজকাঢ়ি যেতিয়া বৰষুণ দিয়ে এফালে আহোঁ চাইকেল লৈ আহিব নোৱাৰি নহয় আমি ধুন্দাচোন স্কুলত পঢ়া আহে এয়া পাই গ'ল উঠিবা নেকি মই বোলো এতিয়া উঠা নেকি অকণি মাহী আহিলোঁ ল'ৰাটো সোমাই আহিলোঁ মই নাযাওঁ ই মাতিব যাওঁতে ক'লো মই নাযাওঁ তাৰপিছত আজি বোলো মনে মনে ওলাওগৈ আৰু চুমি ছোৱালীয়ে
dia kasih dia pakai ini di sana dia. Saya kok ya sudah deh. Mama kok. Ini nak Teresa. Teresa. Aku itu dia. Aki. Oh. Eh. Oh. Apa kerja? Oh, apa kerja? আজি সেইদিনা যোৱা মঙলবাৰে প্ৰফেচাৰজনৰ এক্সিডেণ্ট হ'ল নাই এটা সেইদিনা সিহঁতৰ কলেজৰ হেৰি মই গৈছিলোঁ তালৈ হোষ্টেললৈ এইবোৰ হেৰি কিবা আহে যে ওপৰ হেৰি আহে একদম এক নবৌ আকৌ মাৰি দিয়কচোন মাৰি দিয়ক নাই ভাবিছিলোঁ আছে নেকি কোনোবা বহি অকণমান সোনকালে যাব দেই খাই বৈ আজৰি হৈ বহি আছো ৰাস্তাত যাওঁতে মাৰিম দেই ফটো ঘৰলৈ যাবলৈ সাজু ছোৱালী আহিলে এইবিলাক কইনা চাই যামগৈ আৰু লক্ষী এটা আহিছেহে এতিয়া লক্ষী এটা বোলো এতিয়া আহিছেহে কিয় ৰমেন ককা ইমান দেৰি আমাৰ মাহীৰ ছোৱালী এজনী যোৱাবাৰ পূজাতে বিয়া পাতিছিলে মানে তাই গ'ল আৰু এনেকৈ আৰু আজি তাই মৃত্যু হোৱা এয়া দৰা কইনা আহিব ৰৈ আছে গাড়ীত কেনেকৈ আদৰে কি কৰে আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ চাই থাকা আমাৰ ছোৱালীয়ে নাচিবলৈ লাগিয়ে গ'ল আমাৰ পাৰ্টিটো ভিতৰলৈ অহা এখন সমানকৈ নাৰাখকচোন কইনা আহি গ'ল কইনা আহিছে চোৱা পইচা আকৌ তহঁতি দুইটাই দিব লাগিব আগতে কৈ দিছোঁ দুইটাই দিব লাগিব দুইটাই 500 1000 দিব লাগিব আকৌ সখীয়েকে দিব লাগিব 1500
পখিয়াকে 500 হ'ব বাকী বুলিলে থাকে দি যাব নাপাবই এদিন হ'লেতো আহিব আকৌ ধৰিবলৈ পাম নহয় নাজানো তাৰ নাম মোবাইলত আহিব ছাতি পাতি আনিব লাগিছিলে মই কথা পাতিছিলোঁ এদিন আমাৰ মামা দেই বুবু মামা কিবা দিন নামত লগ পাইছোঁ ন
আকৌ আমাৰ জোনমণি মাহী ন এজনী ন ডাঙৰজনী নে সৰুজনী বহুত শকত হৈ গ'ল কি তোমাৰ নামটো অঁ ভাল এই আমাৰ বহুত টাইম হৈ গ'ল অহা মানুহজন নাই আজি আমাৰ সেই খুৰী আহিছে তাৰপিছত খুৰীহঁতৰ বোৱাৰীজনী আহিছে ছাবস্ক্ৰাইব কৰি দিবি পাহৰি মই দিম দেখিব এবাৰ ভালকৈ দিয়ক ইয়াৰ মোবাইলত ওলাব আমাৰ ৰমেন ককা আমাৰ লক্ষী আইতা ক'লে গ'ল আমাৰ লক্ষী আইতা দুইজনী বাইক ভনীয়ে কি কথা পাতিছে ইমানকে নেপায়হে যেনিবা লগ কইনা মাক মাহী বাবা কেনে পোহৰ কিনি দিছে এতিয়া অ তুমি বাছৰ দৰ্জা মৰা নহ'ব সিফালে খোলা নে ব'লা আমাৰ পথাৰৰ ওচৰ হ'ব আমি পথাৰ যাম চুমিয়ে বোলে বাছত উঠি পোৱা নাই বাছত উঠে বোলে ব'লা ব'লা নালাগে ব'লা বাই 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 আমাৰ ইমান ধুনীয়া ৰাস্তাটো এতিয়া যাম নহয় ঘৰলে ব'লা বাপৰে তুমি ঠিকছে লৈলা চকগুটি চুমিয়ে একদম ঠিকছে হাতত লৈ আহিছে মানে ৰাস্তাটো শেষ হ'ব লাগিবতো ঘৰলৈ গৈ পাওঁতে আমাৰ ছোৱালী তোৱালে চমজাই দিলোঁ ঠাণ্ডা ঠাণ্ডা লাগিছেগৈ আৰু ন মই চুৱেটাৰটো এতিয়া পিন্ধিছোঁ এইফালে ঘৰমুৱা হৈছে গোটেই লাইন লৈছে আৰু মানুহবোৰ চুমি স্মাইল আহি থাকা ধৰি গৈছে আমাৰ ল'ৰা ছোৱালী চঞ্জাই দিলোঁ আহি থাকক দিয়ক এতিয়া মস্ত ডাঙৰ পথাৰখন পাৰ হ'ব লাগিব সোনকালে ঘূৰিম বুলি কৈ ইমান দেৰি হৈ গ'লগে ন কইনা হেৰি গেটৰ ওচৰতে কিমান দেৰি আদৰিছে আকৌ নাচিছে কৰিছে অঁ বতাহে যিমান মাৰিছে ন মোৰ মোনাটোৰ কাৰণে ৰাস্তা নেদেখাই হৈ গৈছো চুমি হেৰি পৰা নামি ল'লা আজি বিয়া ভালে লাগিলে ন ফাগুন মাহত বিয়া খাই বেছি ভাল লাগে এতিয়া মাঘৰ পৰা আৰম্ভ হৈ যায় আৰু শুন আমাৰ হেৰি ছোৱালীয়ে বগলীয়ে আহ কৈছে কিমান ডাঙৰ পথাৰ দেখিছেনে এক পাক ঘূৰাই দিছোঁ আবেলি নহয় সন্ধিয়াই হ'ব হ'ল আৰু এই ডাঙৰ পথাৰখন পাৰ হৈ পেলাই নি আমাৰ ঘৰটো পাই যায় আৰু চুমি পাৰিছানে আহিবলৈ বাপৰে মোৰ এতিয়া চেণ্ডেলে ছিগি যাব নি ঠিকেই নাই যিমানহে সেই স্পীডত খোজকাঢ়িবলগীয়া হৈছে
পিছত বিয়া সকাম খাবলৈ আহিলে চিন্তা নাই চুমিয়ে কৈছে দে পিছত বোলে মোৰ কেঁচুৱা হলে চিন্তা নাই এনেকে পিছত তাই কেঁচুৱা হলে চিন্তা নাই এনেকে আইতাক টোপোলা দি দিব সোনকালে এইফালে এই বৰমা একদম পুৰা গৈছে এইফালে কমলা খুই থাকিয়ে গৈছে এইফালে বিলাতী আমাৰ ছোৱালীয়ে ঠিক আছে গুলপীয়া গোটেই দুইজনী তলৰ পৰা ওপৰলৈকে গুলপীয়া হৈ গৈছে চুমি ঐ ঠাণ্ডাই লাগিছে দেখোন আহি থাকা সোনকালে আহা আমাৰ পথাৰে আলি আৰু পথাৰে ৰাস্তা এতিয়া গৈ পেলাই ঘৰত যে কি কাম ওলাব মোৰ যে ৰুম গোটেই অৱস্থা নাইকিয়া হৈ আহিছে এখন হাকু পাৰ হ'বলগীয়া হৈছে ৰুমৰ চাইজ নাইকিয়া হৈ আছে এতিয়া সেইখিনি ঠিক কৰিবগৈ লাগিব তাৰপিছত আকৌ ৰাতিলৈ খানা বনাব লাগিব এজোপা গছ হয় দেই দেৱজিতৰ নিচিনাই লাগিছে কিমান দিনৰ মূৰত এনেকৈ ওলাই আহিবলৈ পাওঁ সেইকাৰণে মানে একদম ফূৰ্তি অকণ লাগে আৰু ন চুমিটো বা তুমি পায়ে থাকা ওলাবলৈ ক'ৰবাত নহয় ক'ৰবাত গৈয়ে থাকা সেইটো নহ'ব দেই সেইটো কাটিব লাগিব সেইটো কাটিব লাগিব এইফালে বিয়া কৈছো আকৌ হেৰিলে উঠি যাব ন কথা বলে ঘৰ পাই গ'লোহি অকণমান সময় বাকী আছে হাঁহি আহিছা যে মই হাঁহি হজমে হৈ গ'ল খাই মোৰ হজমেই হোৱা নাই চুমি হজম হৈ গ'ল অলপ দূৰ খোজকাঢ়িছা নি পথাৰে আনো ব'লা সেইজনী বা অ' বা কৈ দিয়া বান্দৰ টুপি তাইক উঠিব লাগে দিয়া পিঠিত মই ল'ম আহা এই বিলা দিয়া এটা ল'ব যোৱা ডুগু বেলেগ ভাল পায় বান্দৰ টুপি আনো ডুগু কৈ দিয়া ডুগু